কবি কেশৱ মহন্তৰ সঞ্জিৰা মাহীৰ নাৰী পাঠ পংকজ নেওগ। ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সঞ্জিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুইলা গলাই লেপি কলা কৰা দুই পাৰিডাল, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ থোপা কলডিল হেন উৰণিৰে থকা, কাৰোবাৰ যিয়ে কৰে চাদৰ ববলৈ তৰা জিতাত ধনী সঞ্জিৰা মাহীজনী তাৰেই শিপিনী। তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লৈ যি বোকাখিনি সঞ্জিৰা মাহীজনী তাৰেই ৰোৱনী। কপাহী মেখেলাখনি যাৰ ৰং বগা আধাৰো অধিক তাত বোকাৰে ঢকা, ঢেঁকী তাঁত পথাৰৰ কাম যাৰ কলিয়াৰ বাহি, সদায় ওঠত যাৰ লাগি থাকে তামোলৰ লাগি লগা মুখতুল মিচ মিচ হাঁহি, সেইজনী লচপচ সঞ্জিৰা মাহী। পেটৰ জোৰণি যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 আশী কঠীয়াৰ ভুই, তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি, ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সঞ্জিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে, পাছে মাহী নহ'ল অহা। টিংৰাই তৰণিৰ তিনিপুৰা মাটি বছৰটো খাটি, যিখিনি ভাগত পৰে তাৰে হেনো শাওনতে টেকেলি কাটি, বাকী 4 মাহ হেনো ধিক্কাৰ লাগে, ইমান খাটনি খাটি লাভ হ'ল কি। এনেকৈ থকাতকৈ মৰাই ভাল বুলি ভাবিলেও খেতি কৰে খুৰী বছৰত, নহ'লে বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি। আৰু বোলে ঢেৰ অসুবিধা, নেবাও বুলিলেও যি নানামে টিঙৰ পৰা শিকত খেৰুৱা। এইবোৰ কথা বাৰু কাক ক'ম, কোনে পঠিয়াব। সেই মাহীয়ে বোলে সুধি পঠাইছে, কিবা এটা কৰি নোৱাৰানে তহঁতেই নিব, ঘৰৰ মানুহজনী মৰমতে পমা। হাতত যদিও নাই জমা, ধাৰে বান্ধে ৰূপ দেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে। ৰাতিৰ কলেজ পঢ়ি BA পাছ কৰা আৰু পিয়নৰ জলম এৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা। দৰমহা সৰ্বমুঠ 97 টকা 8 অনা, 25 দিয়াকি যোৱা বয়সৰ 6 বছৰ হ'ল। 3 বছৰত তিতা কাহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে। সেয়ে হাতত যদিও নাই জমা, বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা। নিত্যন্ত নগণ্য সেই সামান্য 1.5 কোটি টকা শিকিলো কথা। প্ৰফেচাৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰি সেই সামান্য 1.5 কোটি টকা। এনেতে হঠাৎ চকামকা দেখা পালোঁ সঞ্জিৰা মাহী। হাঁহি হাঁহি সুধি দিলোঁ, টকা পালি ক'ত। তত ল'ব পাই থিতাতহে টকা বেথা থাকি কথা কোৱাত পকা, মাহীজনীক দেখা নাই কাহানিও চকু পানী টোকা। সেয়ে সুধিলোঁ, মাহী আজি দেখোন কথাবোৰ ঠুকাঠুকি তোৰ। মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াটো নহ'ল অহা, কোনদিনা চকু মুদো তাৰো ঠিক নাই। তাকে ভাবি আহিবলৈ উচপিচ লাগি তোকেই খুজিলোঁ টকা। তথাপিও চিন্তা হ'ল, তই জানো ধাৰ কৰি ধন দি পঠাৱ, সোণৰ কাৰণে থোৱা মাচুলখিনিকে মহাৰৰ পৰা গৈ জোৰেৰে আনিলোঁ। সোণক পঢ়াব লাগে, মহাৰৰ এই আশা। ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছে, তাৰো আৰু কিবা হয়তো ক'বলৈ আছিল। এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা, একেলগে স্কুলত পঢ়া। পাইছনে কংগুৰ খবৰ, লুলুম্বাৰ মৰা পোনাটিক চাবলৈ নিদিলে সিহঁতে, পলিন লুলুম্বাজনী শুকতে বাউলি। মাহীজনী থৰ লাগি ৰ'ল, কংগু কি, লুলুম্বা কোন, খাইনে কাণত পিন্ধে। মাহীয়ে নাপায় একো কম, এইমাত্ৰ এষাৰ কথাই বাৰে বাৰে খুন্দিয়াই। কোন এই মৰা কেঁচুৱাটি, কোন তাৰ মাক, তাৰ পিতাকেই বা কোন, জানোচা সিহঁতো কোনোবা আপোন।